মই 10 নং দেবৰগাঁও সমষ্টিৰ UPFL প্ৰাৰ্থী। মই বানপানী চাবৰ কাৰণে ওলাই আহিছোঁ। মই গোটেই টাউনতো ঘূৰি ফুৰিছোঁ। তাত আমি দেখা পাইছোঁ যে আমাৰ টাউনৰ এলেকাত যি বাৰণি পানী সেইটো বেয়াকৈ এফেক্ট কৰিছে। প্ৰতিটা গলি প্ৰতিটা ঘৰত পানী আমি দেখা পাই আহিছোঁ। না খোৱা না চোৱা এইবোৰ সমস্যা আমাৰ ৰাইজে হৈছে। তো আমি দেখা গৈছিলোঁ যে হাগ্ৰামা মহিলাৰীয়ে মডেল বিটাচি হিচাপে ঘোষণা কৰাৰ পিছতো কিন্তু আজিৰ দিনত অলপমান বৰষুণ দিলেই আমাৰ এই এলেকাত বানপানী দেখা দিয়ে। যে পানী পাছ কৰাৰ কাৰণে ড্ৰেনেজ ছিষ্টেম কৰা হৈছিল যদিও কিন্তু পানীয়ে এটোপা পানীও বাহিৰত পাছ হ'বলৈ কোনো ৰাস্তা নাই। যাৰ কাৰণত আমাৰ সুভাষপল্লী শান্তিনগৰ এইখিনি এৰিয়াত মানুহে হাহাকাৰ হৈছে। গোটেই টাউন অকল সুভাষপল্লী আৰু শান্তিনগৰৰ কথা নহয়, বেংক কলনী গোটেই কোকৰাঝাৰ টাউনে আজিৰ দিনত পানীৰ তলত ডুব গৈ আছে। সেয়েহে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে সিহঁতক অতি সোনকালে জীয়াই থকাৰ যা ব্যৱস্থা, খোৱা লোৱাৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা কৰি দিয়ে যেন সেইটো মোৰ ফালৰ পৰা অনুৰোধ প্ৰশাসনৰ তৰফত থাকিল।